আসসালামু আলাইকুম প্ৰিয় বন্ধুসকল, মই আমিৰ হামজা আৰু আপোনালোকে চাই আছে ট্ৰু নলেজ টিভি। প্ৰিয় বন্ধুসকল, এই ভিডিঅ'ত আমি এইচএছ ফাৰ্ষ্ট ইয়াৰৰ আৰবীৰ চতুৰ্থ লেচনটো লৈ আলোচনা কৰিম। প্ৰিয় বন্ধুসকল, ইয়াৰ আগতো আমি আগৰ প্ৰথম লেচন আৰু দ্বিতীয় লেচনৰ ওপৰত ভিডিঅ' বনাইছোঁ। যদি আপোনালোকে সেইটো চোৱা নাই, ডেছক্ৰিপশ্যনত ইয়াৰ লিংক দিয়া আছে, তাৰ পৰা চাই ল'ব। এই ভিডিঅ'ত আমি গোটেই লেচনটো এক্সপ্লেইন কৰিম। চ' আহক এইবাৰ ভিডিঅ' আৰম্ভ কৰোঁ। প্ৰিয় বন্ধুসকল, কাৰিয়াতি মানে মোৰ গাঁও। লাষ্টত আপোনাৰ ইয়া প্লাছ হৈছে, তো তাৰ দ্বাৰা বুজাইছে মোৰ গাঁও। কবিতা এই লেচনটোৰ নাম হৈছে মোৰ গাঁও। এতিয়া চাওক, কাৰিয়াতি জামিলাতুন ফি ৱাসাতি হুকুলিউ ওয়া বাসাতিনা কাআন্নাহা জাজিৰাতুন ফি বাহৰি আহদৰ। ৰাইটাৰে কৈ আছে যে কাৰিয়াতি জামিলাতুন, মোৰ গাঁওখন বহুত ধুনীয়া। ফি ৱাসাতি, আৰু এইটো আছে মধ্যৱৰ্তী স্থানত। হুকুলিউ ওয়া বাসাতিন, যে পথাৰ আৰু ফিল্ড। হুকুলিন মানে পথাৰ আৰু বাসাতিন মানে আপোনাৰ বাগিচা। পথাৰ আৰু বাগিচা, এফালে আপোনাৰ পথাৰ আৰু এফালে হৈছে বাগিচা, এই দুয়োটাৰ মাজত আছে। কাআন্নাহা জাজিৰাতুন ফি বাহৰি আহদৰ, যে যেনিবা সেউজীয়া সাগৰৰ মাজত অৱস্থিত এটা দ্বীপহে। কাআন্নাহা যেনিবা জাজিৰাতুন, এটা দ্বীপ আপোনালোকে গম পাইছে যে চাৰিওফালে সাগৰ থাকে আৰু মাজত এটা এলেকা, যাক দ্বীপ বুলি কোৱা হয়। মাটি তাত বহুতো জনবসতি থাকে, তো এনেকুৱা ঠাইক দ্বীপ কয়, আইলেণ্ড। তো কবিয়ে নিজৰ গাঁওখনৰ বৰ্ণনা এনেকৈ দিছে যে মোৰ গাঁওখন বাগিচা আৰু খেতিপথাৰৰ মধ্যৱৰ্তী অঞ্চলত অৱস্থিত ধুনীয়া এটা গাঁও, আৰু ই যেনিবা সেউজীয়া সাগৰৰ মাজত এটা দ্বীপ, আৰু সাগৰৰ পানীবোৰ চাব নীলা থাকে। তো ইয়াৰ মাজত যেনিবা এটা দ্বীপ, এটা অঞ্চল। কাৰণ কাআন্নাহা মানে যেনিবা, জাজিৰাতুন মানে দ্বীপ, ফি বাহৰি আহদৰ। বাহৰি আহদৰ মানে সাগৰ, বাহৰুন মানে সাগৰ, আহদৰ মানে সেউজীয়া সাগৰ। মানে এইটো আপোনাৰ সেউজীয়াও নহয়, একচুৱেলি সাগৰৰ পানী নীলা থাকে না, নীলা সাগৰৰ মাজত যেনিবা এটা দ্বীপ। এইদৰে ষ্টাৰ্টিং কৰিছে। এবাৰ আহক অলপ আগত যাওঁ। লা তাৰা ফিহা ইল্লা খুদৰাও ওয়া মাআন, যে আপুনি তাত গাঁওখনত সেউজীয়া ৰং আৰু পানীৰ বাহিৰে একোৱেই দেখিবলৈ নাপাব। লা তাৰা, আপুনি একোৱেই নেদেখে তাত। ফিহা, তাত, ইল্লা খুদৰা, কেৱল দেখিব কেৱল মাত্ৰ কি সেউজীয়া, গ্ৰীণ, ওয়া মাআন, আৰু পানী। মানে চাৰিওফালে খেতি পথাৰ, ফুলৰ বাগিচা, সেউজীয়া ৰং আৰু এইফালে পানী, এই দুটাৰ বাহিৰে আৰু আপুনি একো চাব তাত নোৱাৰিব। মানে এক প্ৰাকৃতিক সৌন্দৰ্যৰ বৰ্ণনা কবিয়ে দিব বিচাৰিছে নিজৰ গাঁওখনৰ। চাওক, ফাল আৰদু খাদৰাউল হুকুলু খাদৰাউ কাআন্না দুনিয়া কুল্লাহা খাদৰাউ ফি কাৰিয়াতি। এতিয়া কবিয়ে কৈছে যেন আপুনি মোৰ গাঁওখন যিহেতু সেউজীয়া আৰু পথাৰবোৰ যিহেতু সেউজীয়া, তো মোৰ গাঁওখন যেনিবা এখন পৃথিৱী। কৈছে আপুনি তাত সাগৰ আৰু সেউজীয়া পথাৰ দেখিবলৈ পাব। তো সেই কবিয়ে কৈছে যেন মোৰ গাঁওখন এটা নতুন দুনিয়া, পৃথিৱী। কাআন্না দুনিয়া কুল্লাহা, যেন গোটেইটো এটা পৃথিৱী নিজৰ গাঁওখনে কৈছে। খাদৰাউ, আৰু সেউজীয়া, ফি কাৰিয়াতি মোৰ গাঁৱত। ওয়ায়াজৰি মিন তাহতিল কাৰিয়াতি নাহৰুম মাউহু নাকিয়ুন শাফাফ। এই কৈছে ওয়ায়াজৰি মিন তাহতিল কাৰিয়াতি, ইয়াজৰিন মানে প্ৰবাহিত হৈ গৈছে। মোৰ গাঁৱৰ কাষেদি এটি নৈ প্ৰবাহিত হৈ গৈছে। মিন তাহতিল কাৰিয়াতি নাহৰুন, এটি নৈ, মাউহু নাকিয়ুন শাফাফ, আৰু ইয়াৰ পানী নাকিয়ুন পৰিষ্কাৰ, ক্লিয়াৰ, পিউৰ, শাফাফ স্বচ্ছ, ক্লিয়াৰ। তো এই দুইটাই এনেকুৱা স্বচ্ছ পৰিষ্কাৰ বুজাইছে। পানী স্বচ্ছ আৰু পৰিষ্কাৰ।
ক্লিয়াৰ মোৰ এই নদীটোৰ যিহেতু পানী নৈ যিটো বৈ গৈছে এইটো বহুত ক্লিয়াৰ ইয়াৰ পানীবোৰ এতিয়া আকৌ কবিয়ে কৈছে কিয় ক্লিয়াৰ চাওক লিআন্নাহু ইয়াজৰি আলাৰ ৰামল কিয়নো এই বালিৰ ওপৰেদি বৈ যায় এতিয়া চাব যিবিলাক সাগৰৰ পানীবোৰ বহুত ক্লিয়াৰ হয় না কাৰণ এইবোৰ বালিৰ ওপৰেদি যায় কিন্তু সাধাৰণতে পণ্ড বা লেক যিবিলাক পুখুৰী চুখুৰীৰ পানীবিলাক আনক্লিয়াৰ বিকজ তাৰ তলত চাব বোকা থাকে না বোকা মাটিৰ ওপৰৰ পানী ইমান ক্লিয়াৰ নহয় কিন্তু বালি থাকিলে সেইটো ক্লিয়াৰ হয় সেইকাৰণে কবিয়ে কৈছে মোৰ গাঁৱত যিখন নৈ বৈ গৈছে মোৰ গাঁৱৰ কাষেদি ইয়াৰ পানী ক্লিয়াৰ স্বচ্ছ কাৰণ ইয়াজৰি আলাৰ ৰামাল কাৰণ সেইটো আপোনাৰ ৰামাল মানে আপোনাৰ বালি চেণ্ড বালিৰ ওপৰেদি যিহেতু প্ৰবাহিত হৈ গৈছে সেইকাৰণে ইয়াৰ পানী বহুত ক্লিয়াৰ نغسل في هذا النهر ونسبح ونلعب ونشرب من مائه النقي কবিয়ে কৈছে এই পানীত আমি নাগছিলু আমি গা ধু ফি হাজিহি নাহৰ এই নৈটোত উই বাথ ইন দিছ ৰিভাৰ ৱনালআবু আৰু আমি খেলো এণ্ড উই প্লে এতিয়া আকৌ চাওক নাগছিলু ফি হাজিহি নাহৰ এই নৈখনত আমি গা ধু ৱনাসবাহু আৰু আমি সাঁতোৰো উই ছুইম ইন দিছ লেক ونلعب and we play আৰু আমি খেলো ونشرب من مائه النقي and we drink water from this lake from this river পৰিষ্কাৰ স্বচ্ছ পানী আমি খাওঁ এই কাম কৰো ইয়াৰ পাছত চাক কবিয়ে এতিয়া নৈখনৰ বৰ্ণনা দিয়া আছে ونرى السمك يجري من هنا وهنا আৰু আমি দেখা পাওঁ আপুনি দেখা পাব পাৰিব তাত কবিয়ে কৈ আছে আমি দেখা পাওঁ ৱানাৰাছ চামাকা আমি তাত মাছ দেখা পাওঁ ইয়াজৰি মাছবোৰ দৌৰাদৌৰি কৰি থাকে ঘূৰি থাকে বৈ থাকে মিন হুনা ৱা হুনা ইফালে সিফালে মাছবোৰ দৌৰাদৌৰি কৰি থাকে ইফালে সিফালে গতি কৰি থাকে এইবোৰ আমি দেখা পাওঁ নদীত সৰি এইটোৱে নৈ হয় হা নিজৰা এটা নাৰাছ صدف في قعر النهر لأن الماء نقي شفاف আৰু আমি দেখা পাওঁ ৱানাৰাছ ছদাফা আৰু আমি দেখা পাওঁ যে নদীৰ তলিত শামুকৰ খোলা মুকুতা মণি মুকুতা যিবোৰ থাকে নদীত নৈৰ তলত এইবোৰ আমি দেখা পাওঁ কিয়নো পানী যিহেতু পৰিষ্কাৰ আৰু স্বচ্ছ এতিয়া চাওক ৱৰ্ড বাই ৱৰ্ড কৰি আছোঁ অনুবাদ ৱানাৰা আমি দেখা পাওঁ ছদাফা মণি মুকুতা প্ৰিয়াৰ আপোনালোকে গম পায় যে শামুক নদীৰ তলত যিবিলাক মণি মুকুতা পোৱা যায় মুক্তা হংকা শামুক এইবোৰ ইত্যাদি পোৱা যায় পিয়াৰ্ছ জিকমিক কৰি থকা তো এইবোৰ আমি তাত দেখা পাওঁ আৰু এইবোৰ দেখা পাওঁ ফি কাৰিন নাহৰি নদীৰ একেবাৰে তলৰ ভাগত এইবোৰ আমি দেখা পাওঁ লিআন্নাল মাআ নাকিয়ুন শাফাফুন কাৰণ পানী যিহেতু পৰিষ্কাৰ আৰু স্বচ্ছ সেইকাৰণে আমি ওপৰৰ পৰা এইবোৰ নদীৰ তলিলৈকে দেখা পাওঁ এই মুকুতাবোৰ শামুকৰ হংকাবোৰ মুক্তা এইবোৰ আমি জিকমিকাই থকা দেখিব পাওঁ তাৰপিছত চাওক وقد تعلمنا السباحة ونحن صغار আমি কি কৰিছো যে হাতুৰা শিকিছো আমি বাল্যকালতে হাতুৰা শিকিছো وقد تعلمنا আমাক শিকোৱা হৈছে আমি শিকিছিলো السباحة হাতুৰা ونحن صغار আমি যেতিয়া সৰু আছিলো তেতিয়াই আমি এই হাতুৰাটো শিকিছো এতিয়া চাওক যিবিলাক এলেকাত পানী থাকে বা পুখুৰী থাকে তাৰ ল'ৰা ছোৱালীবোৰে সৰুৰ পৰাই হাতুৰা শিকে কিন্তু হয়তো চহৰীয়া ল'ৰা ছোৱালীবিলাকে এইটো নাজানিব পাৰে তো তেওঁ ৰাইটাৰে কৈ আছে যে মই এইবিলাক সৰু থাকোঁতে শিকিছিলোঁ فإذا كانت أيام المطر فاز النهر আৰু কবিয়ে কৈছে ৰাইটাৰে কৈছে অথৰে যে আৰু যেতিয়া বৰষুণৰ দিন আছিল তেতিয়া একদম নদী উপচি পৰিছিল فإذا كانت أيام المطر যেতিয়া বৰষুণৰ দিন আছিল বাৰিষা আছিল বাৰিষাৰ দিনবোৰ আছিল فاز النهر একদম নহৰবোৰ নৈবোৰ এইবোৰ কি হৈছিলে যে ভৰি গৈছিলে একদম উপচি পৰিছিলে বানপানী হৈ গৈছিলে وأحيانا نحن أولاد القرية عبرنا هذا النهر وتسابقنا في السباحة আৰু আমি কি কৰিছিলোঁ কবিয়ে কৈছে যে আমি এই গাঁৱৰ ল'ৰা ছোৱালীবিলাকে কি কৰিছিলোঁ যে নদী অতিক্ৰম কৰিছিলোঁ নদীখনক সাঁতুৰি পাৰ হৈছিলোঁ আকৌ প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ আমি মানে কম্পিটিশ্যন কৰিছিলোঁ যে কোনে আগত যাব পাৰে এইদৰে আমি কৰিছিলোঁ হেয়ানা কেতিয়াবা নাহনু
আমি আউলাদুল কাৰিয়াতি মানে গাঁৱৰ ল'ৰা ছোৱালীবিলাক আমি যিবিলাক গাঁওখনৰ ল'ৰা ছোৱালীবোৰ আছিলোঁ তো তেতিয়া আমি কি কৰিছোঁ আবাৰনা হাজান নাহাৰি সাঁতুৰিও অতিক্ৰম কৰিছিলোঁ সাঁতোৰা মানে পাৰ কৰিছিলোঁ হাজান নাহাৰি এই নৈখন ৱাতাসাবাকনা আমি প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ কম্পিটিশ্যন লগাইছিলোঁ যে কোনে বেছি আগত যাব পাৰে সোনকালে ফিজ চিবাহাতা সাঁতুৰি কোনে আগত যাব পাৰে এইটো কম্পিটিশ্যন আপুনি গাঁও এলেকাত গ'লে দেখা পাব বা যিবিলাক ঠাইত আপোনাৰ পুখুৰী খাল নৈ এইবোৰ আছে তাত ল'ৰা ছোৱালীবোৰে বিভিন্ন ধৰণৰ খেল ধেমালি খেলে আনকি আমিও খেলিছিলোঁ এইবোৰ আনন্দৰ পৰা চহৰীয়া ল'ৰা ছোৱালীবোৰ বঞ্চিত হৈ থাকে তো গাঁৱৰ এটা সুন্দৰ দৃশ্য কবি এই লেচনত কিন্তু আঁকিব চেষ্টা কৰি আছে আপোনালোকৰ মনত চ' আহক এবাৰ পাছত কি কয় দেখা যাওক وأرى كثيرا من أهل البلد لا يعرفون السباحة وهم كبار ويخافون الماء جدا ولا يدخلون النهر এতিয়া মোৰ কথাটো এইটো লেখকে কৈছে যে আৰু আমি দেখা পাওঁ যে চহৰৰ বহুতো মানুহে সাঁতোৰা নাজানে আনকি তেওঁলোক বহুত ডাঙৰ বয়সস্থ তথাপি সাঁতোৰা নাজানে আৰু তেওঁলোক আপোনাৰ ভয় কৰে বহুত পানীক দেখি বহুত ভয় কৰে আৰু পানীত নানামি এই কথাটো সঁচা কথাই কবিয়ে মানে কৈছে যে আমি যেহেতু সৰু থাকোঁতে সাঁতোৰা শিকিছিলোঁ আৰু চহৰৰ মানুহবিলাকে ডাঙৰ হৈও শিকিব নোৱাৰে মানে তেওঁলোক যিহেতু অভ্যাসগত তেওঁলোকৰ অভ্যাস নাই সাঁতোৰাৰ তো তেওঁলোকে কেনেকৈ জানিব এই কথাই কৈছে চাওক ৱা আৰা আৰু মই দেখিছোঁ কাছিৰান বহুতো মিন আহলিল বালাদ চহৰৰ অধিক সংখ্যক মানুহকে মই দেখিছোঁ লা ইয়াৰিফুনা চিবাহা তেওঁলোকে নাজানে কেনেকৈ সাঁতোৰে they don't know how to swim wahum kibaru আৰু তেওঁলোক বহুত ডাঙৰ যদিও তেওঁলোক বয়সস্থ wa yakhafuna al-ma'a jiddan আৰু তেওঁলোকে পানীক দেখি বহুত ভয় কৰে wala yadkhuluna an-nahr আৰু তেওঁলোক নৈত প্ৰৱেশ নকৰে নদীৰ মাজত প্ৰৱেশ নকৰে মানে সাঁতুৰিবৰ কাৰণে নামিবই ভয় কৰে তো কেনেকৈ প্ৰৱেশ কৰিব প্ৰিয় বন্ধুসকল ভিডিঅ' বহুত লং হৈ যাব চ' ইয়াক মই দুটা পাৰ্টত ভাগ কৰিছোঁ ছেকেণ্ড পাৰ্টত গোটেই লেচনটো কমপ্লিট কৰিম প্ৰিয় বন্ধুসকল যদি ভিডিঅ'টো ভাল লাগিছে অৱশ্যে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব আকৌ নতুন এটা ভিডিঅ'লৈ উপস্থিত হ'ম আজিৰ কাৰণে বিদায় জনাওঁ আসসালামু আলাইকুম